নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো মোৰ চেনেল জ্যোতিষ্ণা আলাই ব্লগছৰ অন্য এটা ভিডিঅ'লৈ আজিৰ ভিডিঅ'টো ইয়াৰে পৰা আৰম্ভ কৰোঁ মই আছো এতিয়া বৰমাহঁতৰ ঘৰত এয়া আঞ্জা কাটি আছে সকলোৱে কিহৰ কাৰণে আঞ্জা কাটিছে আপোনালোকে মোৰ ভিডিঅ'টো আগলৈকে চালে গম পাব কাইলৈ বৰমাহঁতৰ কিবা আছে আৰু ভিডিঅ'টো কাইলৈকে মই কন্টিনিউ কৰিম আপোনালোকে কাইলৈ কি হয় কি নহয় সকলোখিনি ভিডিঅ'টো আগলৈকে চালে সকলোখিনি গম পাব আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো আগলৈকে চাই থাকিব গুড মৰ্নিং এয়া নোৱাৰিব এয়া শাহুমাই চাহ বনাই থৈছিল মই চোতাল সাৰি বাচনখিনি ধুই আহিলোঁ এতিয়া চাহখিনি খাই লওঁ চাহখিনি খাই লৈ কিনে আৰু বাকী কাম কৰি গা পা ধুম ব্যস্ততাৰ দিন কিয় বাৰু ব্যস্ত আপোনালোকে সকলোখিনি দেখালে আপোনালোকে গম পাব আপোনালোকে চাই যাব তেতিয়াহ'লে মোৰ ভিডিঅ'টো আগলৈকে গা ধুই অহাৰ লগে লগে উঠিলে মোৰ কোলাত তাক এতিয়া মই চেৰেলেক খুৱাওঁ হাই ক হাই বাই বাই নহয় হাই বাই 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 ইয়াক হাই ক'ব ক'লে ই বাই কয় বাই এতিয়া গুণ আৰু মই যাম আমাৰ ডাঙৰ মাহঁতৰ ঘৰত যিহেতু আজি ডাঙৰ মাহঁতৰে কৰ্ম সেইকাৰণে তাতে যাম আমার নুমনি রেডি এয়া গুণ মই আৰু কি হবা তুমি ভতিজা ছোৱালী আমি তিনিওটাই চাদৰ ওপৰত আহিছো বাপুও আহে পিছে পিছে সেইকাৰণে মই কাপোৰখিনি পৰিব বুলি চাব আহিছিলো এবাৰ এতিয়া যাম বৰমাহঁতৰ তাতে যাম আজি যিহেতু বৰদেউতাৰ শ্ৰাদ্ধ বছৰীয়া শ্ৰাদ্ধ তাতে যাম বাৰু তাৰে যিমানখিনি বাৰু আপোনালোকক দেখাম আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো চাদৰ ওপৰত আহিলে বেকগ্ৰাউণ্ডটো নুঠালে ভাল নালাগে মোৰ মানে এইটো অভ্যাসে চাদৰ ওপৰত আহিলে চাৰিওফালটো দেখাম ধুনীয়াকৈ চাওকচোন কি বঢ়িয়া লাগে চাৰিওপিনে সেউজীয়া এয়া আমাৰ নতুন ঘৰটোৰ কাম চলি আছে একদম কাম কৰা মানুহ ভৰ্তি এইফালে ঘৰৰ কাম সেইফালে চলি আছে কাঠৰ কাম আৰু মানে কাম কৰা মানুহৰে ভৰ্তি একদম হাল্লা চাৰিওপিনে এইফালে টাইলছ লগাইছে টাইলছৰ কাম এইটো আপোনালোকে কি নিশ্চয় চিনি পাইছে মই যে আপোনালোকক দেখাইছিলোঁ এটা চেণ্টাৰ হোৱা বুলি ওদালবাৰীত এইটোৱে হৈছে সেইটো চেণ্টাৰটো এই চেণ্টাৰটো আমাৰ ঘৰতে হয় আপোনালোকে যদি এইটো চেণ্টাৰত আহে মোকো নিশ্চয় লগ পাব আপোনালোকে এয়া হৈছে আমাৰ বৰমাহঁতৰ ঘৰ ইয়াতে সকলোখিনি যা যোগাৰ কৰি আছিল বামুণজনে মই গৈছিলোঁ গুণক লৈ কিনে সেৱা কৰিব লাগে যিহেতু এনেকৈ গৈছিলোঁ তাতে এনেকৈ বামুণজনে কিবা কিবি তৈয়াৰীবোৰ কৰি আছে মোৰ গুণে তাতে যাই কিনে বদমাচি কৰি থাকে সেইকাৰণে মই তাক লৈ আছিলোঁ কোলাত বৰদেউতা নোহোৱা এবছৰে হ'ল আমাৰ ঘৰখনত কিবা বেয়াই চলিছিল সেইখিনি সময়ত এটা বছৰৰ ভিতৰতে 3জন মানুহ হেৰাইছোঁ মোৰ মানুহজন মোৰ আইতা বৰদেউতা বহুতে বেয়া চলিছিল সেইখিনি সময় আমাৰ এয়া ৰেডি হ'লোঁ এয়া আমাৰ মাতাশ্ৰী আহিছে কোনে আইতাকৰ কোলাত তাৰটো পুৰা টোপনি লাগিছে তাৰ এতিয়া তাতে আপোনালোকক দেখাই থাকিম সকলোখিনি মই পুৰণা কাপোৰ পিন্ধি বৰমাহঁতৰ তাতে মই সেৱা কৰিবলৈ গৈছিলোঁ সেইকাৰণে মায়ে মোক গালি দি আছে যেন কাপোৰ চাপোৰ নাই যেন বেয়া কাপোৰ পিন্ধি যোৱাই ইয়াতে সেৱা চেৱা কৰি আহি কিনে ঘৰত চাহ খাইছিল জেঠীহঁতে যিহেতু কৰ্মৰ চাহবোৰ জানেই ইমান এটা ভাল নহয় আমাৰ ঘৰৰে গাখীৰ আছে কিন্তু জেঠীও মাও এনেকৈ গোটেইকেইটা চাহ খালোঁ এয়া সকলোখিনি উঠাব নোৱাৰোঁ মানে এনেকৈ উঠাই থাকিলে মানুহবোৰে কিবা ভাবে সেইকাৰণে যিখিনি পাৰিছোঁ মই উঠাইছোঁ এয়া আলহীবোৰ আহিছে বৰমাহঁতৰ পৰা ভাত চাত খাই আহিলোঁ এতিয়া অলপ জিৰাম মোৰ গুণটো টোপনি আহিল আজি ৰাতিপুৱাৰ পৰা শুৱাই নাছিল মানুহজনক দেখা পালে নুশুৱে এতিয়া অলপ শুইছে তাক দেখাই আছোঁ এইটো শুই আছে মোৰ গোসাঁইটো
দিনটো আজি হোৱাই নাছিল, এতিয়াহে শুলে অলপ। সি শুৱাতে একেলগে মই অলপমান ৰেষ্ট লওঁ। ৰাতিপুৱাৰ পৰা পুৰা দৌৰা দৌৰি আৰু ইমান কাম চলি আছে আমাৰ ঘৰত, মানে কাম কৰা মানুহ বহুত আছে। একদম মানে চবফালে শব্দ হাল্লা হ'লে একদম অশান্তি লাগি থকা হৈছে আৰু ঘৰত থাকিব। এয়া মোৰ গুণটো টোপনিৰ পৰা উঠিলে, আজি বেছি সময় নুশুলে, তাৰমানে মানুহৰ ধান্দাই মাৰিছে এতিয়া আৰু আমি মাৰিব আহিছে। মই ভালকৈ শুবই নাপালোঁ, মোৰ ইমান জল্দি টোপনি নাহে। এতিয়া যিহেতু টোপনি লাগিছে সি উঠিলে, এতিয়া আৰু যাওঁ। এতিয়া ৰাতি আৰু বৰমাহঁতৰ নাম আছে, তাতে যাম, মই মুনক লৈ যাম। আপোনালোকক বাৰু সেইখিনিও দেখাম, আপোনালোকে বাৰু ভিডিঅ'টো আগলৈকে চাই থাকিব। মানে বৰমাহঁতৰ ঘৰৰ পৰা আহিলোঁ, কাৰণ মোৰ গুণে শুইছে, নামো ভাঙিলে। তথাপিও দেৰি হ'ব, ভাত খুৱাব, দেৰি হ'ব। মই ভাত খাব ৰখি নাথাকিলোঁ, গুচি আহিলোঁ, কাৰণ মোৰ গুণটো শুইছে, এনেকৈ তাক লৈ কিনে ৰখি থাকিব নোৱাৰি। দিনত ভালকৈ টোপনি নামাৰিলে যে সেইকাৰণে শুইছে। এনেই নাম চাব বহুত বেছি ভাল পায় সি, তথাপিও অলপ চাইছে আৰু ইমান টোপনি লাগিছিল, তথাপিও অলপ চাই কিনে তাৰপিছত টোপনি আহি গৈছে। এতিয়া আৰু ভাত খাব নাযাওঁ, মই ঘৰতে ভাত অলপ আছে, সেইখিনিয়ে খাই কিনে শুই যাম। এনেকৈ ভাত খাবৰ কাৰণে আৰু ইমান দেৰিলৈকে ৰখি থাকিব নোৱাৰি, তাকো ইমান ঠাণ্ডাত বাবুই কষ্ট পায়। আৰু টোপনি অহাৰ পিছত কোলাত লৈ থাকিলে এনেকৈ হাত ভৰি মেলি দিব নোৱাৰিলে কষ্ট পায় বহুত। সেইকাৰণে আহিলোঁ মই ঘৰত, মাহঁতে তাতে আছে। মা ঘৰত আহিলে মই বাৰু ভাত খাম। এতিয়া আৰু বাবুক ৰুমত এৰি কিনে যাব নোৱাৰি। আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব বুলি আশা কৰিলোঁ। তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। সকলোৱে ভালে কুশলে থাকক, সুস্থ সবল হৈ থাকক। বাই।